हेलो एवरीवन वेलकम बैक टू माय चैनल 7-9 बजते ওলাই মেলি ৰেডি মই খাই বই এয়া স্কুললৈ বুলি ওলাই আহিছোঁ ভালো কৰিছে যেহেতু বহুত গৰম পৰে আৰু এয়া দেখিছেনে বাটতে কি ধুনীয়াকৈ সোণাৰুজোপা ফুলি আছে সদায় ভিডিঅ' ল'ম বুলি ভাবো জানে কিন্তু সময় মিলাবই নোৱাৰো আৰু এই স্কুলৰ পৰা অহা বাটত মই বাগান দুখন পাৰ হওঁ আৰু এনেদৰে আজি ভিডিঅ'টো লৈ থলো আসলতে এনেকুৱা পৰিৱেশত অহা লগে লগে মনটো ভাল লাগে যি গৰম পৰিছে তাৰ এটাই কাৰণ হ'ব পাৰে যে আমি গছ-গছনি কাটি উদং কৰি পেলাইছোঁ এতিয়া আৰু একদম সময় হৈছে যে আমি গছ ৰুবলৈ একদম প্ৰয়োজন হৈ পৰিছে আৰু আহি পায় ভাত খাই থাকোতে বৰষুণ এজাক আহিলে ইমান যে অপেক্ষাত আছিলোঁ নহয় একদম পটাপট হাত ধুই মানে বাহিৰলৈ ওলাই গৈছোঁ অকমান দেৰি বৰষুণত বহি একদম আমেজটো লৈ লৈছোঁ ইমান যে ভাল লাগিছে অতিপাত গৰম লাগিছিলে আৰু ভগৱানক বহুত থেংক ইউ জনাইছোঁ বৰষুণ এজাক যে দিলে আৰু আজি আহোঁতে লৈ আহিছিলোঁ ফুচকা পেকেট এটা সেয়াহে অকণমান চানা তিয়াই থৈছিলে মায়ে বইল কৰি লৈছোঁ আৰু ইয়াতে অকণমান আকৌ কুকাৰতে গৰম তেল দি পিঁয়াজ দি যেহেতু মায়ে নহৰু নাখায় সেইকাৰণে নহৰু নাই দিয়া বিলাহী আৰু প্ৰয়োজনীয় যি মছলা আৰু এজ ইউজুৱেল সেনেকৈ দিছোঁ খালি তাত অকণমান এডিশ্যনেল ইউজ কৰিছোঁ পনীৰ মছলা অলপ তাৰপিছত বইল কৰি থোৱা চানাখিনি দি দিছোঁ আজি মটৰো দিব পাৰে কিন্তু চানা যিহেতু মায়ে তিয়াই থৈছিলে কিন্তু চানাকে দিলোঁ আৰু ধুনীয়াকৈ ভাজি অকণমান পানী দি হুইচেল লগাই দিলোঁ 5 চিটিমান তাৰপিছতে যিহেতু মই পেকেট আনিছিলোঁ বুলি কৈছোঁৱে তাত 3টা ফ্লেভাৰ আছিলে আৰু এই 3টা ফ্লেভাৰ মই পানী দি ৰেডি কৰি ল'লোঁ আৰু বয়ে এইখিনি ফুচকাখিনি ভাজিছে কিমান হেঁপাহেৰে পোৱালিবোৰ ৰৈ আছে নহয় খাবলৈ পোৱালিকেইটা তো সিহঁতক দেখিয়ে মনটো ভাল লাগিছে আচলতে বাহিৰত খাব মন যায় কিন্তু সদায় খোৱা মই দেতাই ভাবোঁ বা চাফাকৈ বনাইছেনে নাই সেয়াই আজি ভাবিলোঁ ঘৰলৈ লৈ আহোঁ আৰু এয়া পোৱালিজনী ৰেডি কৰি দিছোঁ মই তাই একদম খুব এক্সাইটেড হৈছে বাহিৰত ইমান খাবলৈ দিয়া নহয় সিহঁতক আৰু একদম ফূৰ্তিত একদম টেষ্টি হৈছে বুলি কৈছে আৰু ময়ো অকণমান বনাই খাই লৈছোঁ আচলতে লগে ভাগে এটাই খাওক দুটাই খাওক খোৱাৰ মজাটোৱে বেলেগ লাগিলে আপুনি অকলে 20-25টাই খাওক কিন্তু তাৰ সোৱাদটো পোৱা নাযায় আৰু লগত খালে এনেকৈ ভাল লাগে আৰু গধূলি এখেত আহিলে পঢ়িবলৈ ভাইটি আজি মোৰ দিনটো এনেকৈয়ে পাৰ হ'ল থেংক ইউ বাই